হাই গুড মৰ্নিং গাইজ সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' লৈ গাইজ টোপনিৰ পৰা উঠিলোঁ মাত্ৰ উঠি কেনে চাওক ব্ৰাছ কৰিবৰ কাৰণে কলগেট নাই গাইজ সেয়ে মই কলগেট ল'ব গৈ আছোঁ এতিয়া মামী কি বুলি কয় হেৰি দিয়াচোন কলগেট দিয়া যিমান ডাঙৰ আছে এইটো মামীয়ে কলগেট দি আছে এই দোকানীও লাজ কৰে চা না নহয় ইয়াতকৈ ডাঙৰ নাই আৰু মামী যোৱাকালি মানে গাইছ আমাৰ ঘৰত চোৰে সোমাইছিলে চোৰে সোমাই মোবাইল দুটা লৈ গ'ল মানি বেগ এটা লৈ গৈছে তাৰপিছত গাইছ চোৰটো ধৰা নাপালোঁ আমি দৌৰাইছিলোঁ যিহেতুকে তাৰ কাৰণে তাহাঁতৰ এখন স্কুটি থাকি গৈছে স্কুটিখন লাষ্টত থানাত দিয়া গ'ল বাউণ্ডাৰী ৱাল চোৱাল নাই আমাৰ অ'পেন হৈ আছে ঘৰটো সেইকাৰণে বাইকখন আমি মই বাইকখন দুলুবাহঁতৰ ঘৰত থৈ দিছোঁ তাৰ কাৰণে মই ল'ব যাই আছোঁ এতিয়া ফাইনেলি আহি পাই গ'লোঁ দুলুবাহঁতৰ ঘৰ দিছে দুলুবাহঁতৰ ঘৰ তাৰপিছত বাইকখন আছে মোৰ ইয়াতে ফাইনেলি বাইকখন লৈ যাওঁ আমাৰ বাউণ্ডাৰীটো বৰ্তমান এনেকুৱা হৈ আছে ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ আজি গাইজ ক'ত যাওঁ একো ঠিক নাই এতিয়ালৈকে একো ডিচিশ্যনেই নাই আমাৰ ৰাস্তাই যাম খালি ক'ত যাওঁ পিছত দেখা হ'ব গাইজ তেল ভৰাই ল'লোঁ গাড়ীখনত যাব লাগে গাড়ী জামত ফাঁচি আছোঁ আমি এতিয়া ৰুকমণি গাঁও পাইছোঁ গাইজ আমি এতিয়া এইটো পল্টন বজাৰ আহি পাইছোঁ এতিয়া লাখটকীয়া পালোঁ গাইজ লাখটকীয়া ইয়াৰ পৰা চিধা যাম নেহৰু পাৰ্কত আহিছিলোঁ পাৰ্কখন বন্ধ হৈ আছে কিবা বনাই আছে বোলে কিবা ৰিপেয়াৰিং কৰি আছে ম'ম' হা গাইছ আহি একো জাগা দেখাই নাই খাৱা আৰম্ভ 10 টকাত কেইটা 10 টকাত 4টা লাগি গ'ল আৰু আইচক্ৰীমত কিমান দাম এইটো 50 গাইছ ই খাই ল'লে আইচক্ৰীম ফুচকা এতিয়া মই খাম ম'ম' আইচক্ৰীম ফুচকা ম'ম' খাই আছোঁ ৰ আমি আহিছিলোঁ নেহৰু পাৰ্কত আহি পালোঁ আমি দীঘলী পুখুৰী পাৰ্ক ফাইনেলি দীঘলী পুখুৰী পাৰ্কত সোমালোঁ এতিয়া আমি কি কৰিম চাই থাকক গাইজ কি কৰিম আৰু এনেকৈ ঘূৰি ঘূৰি গাইজ ফাইনেলি এই ছোৱালীটোক লগ নাপালেহে ৰক্ষা আৰু আজি কাৰণ প্ৰশ্ন সোধা ছোৱালীটোক লগ নাপালেহে ৰক্ষা কহাই আছ তই ভালে আছ হেৰাইতো যোৱা নাই যদি ভালে আছে ব'লক আজি দীঘলী পুখুৰীৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নাও চলাবি ব'লক নহ'লে আমি আজি আমি নাও চলাম গাইছ আজি আমাৰ দীঘলী পুখুৰী পাৰ্ক চাই ল কি সুন্দৰ জেগা এই চা অল পাৰ্ক দেখাই দিছোঁ ডাষ্টবিন আছে ডাষ্টবিনত ইউজে নকৰে আমাৰ গুৱাহাটীৰ মানুহ ইমান ভাল নাওতো থিম বুলি ভাবিছোঁ ৰ টিকট হৈ গ'ল আৰু ৰখি আছ নেকি ময়ো খাম মই নাও অহা নাই নাও ৰখি আছোঁ আমি লাইফ জেকেট পিন্ধি আছোঁ এতিয়া লাইফ জেকেট মাৰি আছে না একদম গৰম লাগছে কিন্তু গৰম লাগছে এই মৰমে খাৱা ষ্টাৰ্ট কৰি দিলে ইয়াৰ য'তে ত'তে খাৱা ষ্টাৰ্ট হৈ যায় গাইজ আৰু এইপিনে ফাইনেলি মই হেণ্ডেল পকাই আছোঁ আহিছিলোঁ আমি গাইজ নেহৰু পাৰ্কত যাম বুলি কেনে কিন্তু নেহৰু পাৰ্ক বহুত দিনতে বন্ধ হৈ আছে অলৰেডি জংঘল হৈ আছে আমি তাতে অলপ কিবা কিবি খাই লৈ এনেকৈ আহিলোঁ আহি আমি দীঘলী পুখুৰী পালোঁ দীঘলী পুখুৰীত পাই আমি নাও চলাই আছোঁ এতিয়া এই গাইজ নাও এই পানী দি সোমাম আমি পানী দি চাওঁ নহ'লে বেগ হৈ আহিম মই ক'ত থকা বুলি ভাবিছোঁ মই গাঁৱত থাকোঁ গাঁৱত আমি বেলেগ চবে মাজে ঘূৰে আমি জংঘলে ঘূৰোঁ গাইজ আমি দীঘলী পুখুৰীৰ জংঘলে ঘূৰোঁ আমি তাক আজি অফাৰ দিছোঁ কিমান কি খায় গাইজ মাত্ৰ এটা আইচক্ৰীম খুৱাইছা ফুচকা খুৱাইছা আইচক্ৰীম ফুচকা আৰু খাব দিছিলোঁ তুমি খোৱা নাই এটা চিপছ খুৱালা
আৰু চিপছ আৰু আছেই না খাৱা জেগা নামিব তাৰমানে দীঘলীয়া পুখুৰী নাৱত উঠি এতিয়া আহি অকণমান বহি লৈছোঁ তাৰপিছত আজি আমাৰ কি আছিল মৰম ভালকৈ কৈ দিয়াচোন আমাৰ আজি ইউনিভাৰ্চিটি হয় সেইকাৰণে আমি অলপ ফুৰিব ওলাই আহিছোঁ দেউতা আহি ক'ত পালোঁ দীঘলী পুখুৰী গাইজ বৈবাহিক জীৱন আমাৰ 4টা বছৰ সম্পূৰ্ণ হ'ল আমি এতিয়া 5টা বছৰত ভৰি দিছোঁ 5 বছৰ হ'ল আমি বুঢ়া হ'লো 5 বছৰ গমেই নাপালোঁ আমি 4টা বছৰ কেনেকৈ গ'ল 4টা বছৰ মৰমৰ মাজতে গ'ল আমাৰ কিন্তু বহুত কাজিয়া হৈ থাকে দেই গাইজ কিন্তু তহঁতক দেখাম কেতিয়াবা কাজিয়া আমাৰতো বহুত কাজিয়া হয় ডেইলি কাজিয়া হয় ডেইলিতো অলপ সেইটো বেলেগ কাজিয়া আমাৰ কাজিয়াটো বহুত আছে গাইজ ডেইলি কাজিয়া হয় কিন্তু আমাৰ কাজিয়াটো অলপ বেলেগ কাজিয়া গাইজ ৰখা আগতে তাৰপিছত নাখাওঁ আৰু এতিয়া যামি আছে দে খাই দিওঁ দে অটল উদ্যান পাৰ্ক আছে অটল উদ্যান পাৰ্ক এইটো গেটটো এইকাৰণে ইয়াতে টিকট কাউণ্টাৰ টিকট লওঁ গাইজ কেইটকা 40 এনেদৰে আমি টিকট চিকট লৈ এইবাৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ পাৰ্কৰ ভিতৰত বলক ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া আদাবাৰী পেণ্টালঞ্চৰ একদম ফ্ৰণ্টে অটল উদ্যান পাৰ্ক সোমায়ে দেখিবলৈ পাব এই দুটা ডাঙৰ কলহ আৰু এইবিলাক আছে ৱালত পূৰা আৰ্ট কৰি থৈছে অসমৰ পূৰা ঢোল জাপি বেহেলা চেহেলা বহুত কিবা কিবি বাদ্যযন্ত্ৰ আৰু দেখো কি ধুনীয়াকৈ পানী চানী পৰি আছে অলপ ৰাতি বেছি ভাল লাগিব গাইজ লাইটিংটো এতিয়া পোহৰ অহা নাই লাইটিং দিয়া আছে এটা সৰুকৈ পুখুৰী বনাই লৈছে বক্স হয় গাইছ এইবিলাক ইয়াত গান বজি আছে অলৰেডি শুনা পাইছে চাগে ধুনীয়া আমাৰ আছামিজ বিহু বজাই থৈছে এনেকৈ দলনি চলনি আছে বাচ্ছাৰ কাৰণে আহিব গাইছ বাচ্ছা চাচ্ছা লৈ কিনে আমি ইয়াতে বহি দিওঁ অলপমান এইখন অটল উদ্যান পাৰ্ক আদাবাৰীত আছে গাইজ পাৰ্কখনত আহি ভাল লাগে ধুনীয়াকৈ বনাইছে পাৰ্কখন আমি গৈছিলোঁ একচুৱেলি নেহৰু পাৰ্কত গৈছিলোঁ গাইজ নেহৰু পাৰ্ক অলৰেডি বন্ধ হৈ আছে তাৰপিছত দীঘলী পুখুৰী গ'লোঁ দীঘলী পুখুৰীৰ পৰা আহি ডাইৰেক্ট এই অটল উদ্যানত আহি পাইছোঁ ইয়াতে আহি ভাল লাগছে ইয়াতে অলপমান টাইম পাছ কৰি যাম অলপ বহি মেলি চাই থাকক গাইজ শেষলৈকে আজি আমি ইউনিভাৰ্চিটি বুলি অলপ আবেলিকৈ ওলাই আহিছোঁ বাচ্ছা চাচ্ছা হ'লে ইয়াতে আহিব লাগিব এতিয়ালৈকে অহা নাই লাহে লাহে ৰাতি হৈ আহিল এই দেখিছনে কি ধুনীয়া লগা হৈছে পাৰ্কখন ৰাতিৰ এন্ধাৰৰ পাৰ্ক গাইজ চাই লওক ফৰকাল আকাশখন ধুনীয়া ফৰকাল হৈ আছে গাইজ আৰু এইপানে চোৱা গাইজ পাৰ্কখন সম্পূৰ্ণ যিমান পাৰোঁ দেখাম পাৰ্কখন আজি এই ভিতৰত বহি চাই লওঁ কেনেকুৱা লাগে এই গাইজ মজা লাগে মজা আমাৰ মৰমে আৰু পলাই আছে মোক খং উঠি আছে কিবা কি কাৰণত খং উঠিছে নাজানো গাইজ মৰমে খং উঠি আছে লুকাই আছে মোক দেখাবলৈ এইপানে এইটো চা দেখা পাইছা না গাইজ লুকাই আছে ইপানে চা ক'লা পানী পৰি আছে ইপানে গাইজ পানী গাইজ মৰমে খং উঠি আছে গাইজ সকলোৱে কওঁচোন এতিয়া বাজিলে 6:30 বজাত মই আকৌ ৰাণী যাম আৰু লোকেল ধাবাত খাব যাব খুজি আছে গাইজ লোকেল ধাবাত খাব নাপায় খং উঠি আছে মুঠতে ৰিয়েল শিল আৰু এইটো বনোৱা যায় কিন্তু এইটো শিল ৰিয়েল নহয়
ধুনীয়াকৈ বনাইছে চিমেণ্টেৰে। চাওক কি সুন্দৰ পৰিৱেশ এটাত আছোঁ আমি এতিয়া। আমি কি ধুনীয়া ধুনীয়া আৰ্ট কলা এইবিলাক। কিন্তু পাৰ্কখনত মোৰ ৰাতি এটা বস্তুৱে ভাল লাগছে, কি ধুনীয়া ধুনীয়া অসমীয়া আমাৰ আৰু মানে বহুত চাফাটো হয়ে। অসমীয়া ধুনীয়া ধুনীয়া গান বজাই থাকে গাইছ। বিহু গান আমাক বিহু গান ধুনীয়াকৈ বজাই থাকে, সেইটোৰ কাৰণে ভাল লাগে। এইখন এখন ৰাতি হ'ল দে কি দেখাম আৰু গাইছ। ইয়াতে কিবা প্ৰগ্ৰেম হয়, এখন ষ্টেডিয়াম হয়। গছডাল মন্দিৰ এটা আছে। মৰম এইকেইটা কলহ এতিয়া কিহৰ তুই চিনি পোৱা নাই? সেই পিতলৰ, এইকেইটা পিতলৰ কলহ গাইছ। আহিব ইয়াতে ফুৰিবৰ কাৰণে, বহুত টাইম পাছ হৈ যায় ইয়াতে আহিলে। য'তে আহে ত'তে মুতিব দৌৰে। গেল মুতিব গ'ল গাইছ। এইপানে কি আছে গাইছ দেখাই দি আছোঁ। এইপানে আছে এইটো সৰুকৈ আনে বডিৰ কাৰণে জিম। তই মুতি আহিলি, লাজ পাইছ? হা মুতি আহিলি, লাজ পাইছ? এতিয়া লাজ চাই লোৱা গাইছ। মুখা গাইছ, মোৰ মোবাইলটো বেছি চাৰ্জ নাই আৰু, মানে চুইচ অফ হওঁ অৱস্থা। কিন্তু আমি গাইছ আহি আমি এইখন বাজৈ হোটেলত সোমাইছোঁ এতিয়া। বাজৈ হোটেলতে আজি ডিনাৰটো কৰি লওঁ। কি কওঁ মৰম? হৈছে মেনু, বাজৈ হোটেলৰ মেনু। আৰু এইপানে পানী বটল, আৰু আমাৰ এইপানে মৰম। বহুত দাম বুলি কৈ আছে মৰমে, কিন্তু উপায় নাই আৰু খাব লাগিল আৰু। সোমালোঁ, ভোক লাগছে বহুত। আহি গ'ল আমাৰ ফাৰ্ষ্ট টাইম আহি গ'ল নেমু, পিঁয়াজ, জলকীয়া, আৰু গ্ৰীণ চাটনি, তাৰপিছত এইটো আচাৰ। মেনুখন এইখন বাজৈ হোটেল ডিছ এইখন। আমি লৈছোঁ এতিয়া প্লেন ডাল এটা, নহয় ডাল ফ্ৰাই এটা, এইটো ডাক কাঁচা, তাৰপিছত ৰাইচ দুটা। গাইছ এইখিনি আমাৰ চিম্পুল খানা আজি। পইচা পাতিও কম আছে পকেটত, তাৰ কাৰণে ইমানখিনি অৰ্ডাৰ কৰা নাই। অ'কে গাইছ, আজি আমি ইয়াতে খানাটো খাওঁ। খাই লৈ আমি ঘৰত যাম। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। এইখিনিতে সকলোকে টাটা বাই বাই। আমি এতিয়া খাই লৈ ঘৰত। অ'কে।